নমস্কাৰ বন্ধুসকল, জিকে বাৰাইতলৈ স্বাগতম জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ যান। আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি কাক কোৱা হয়? উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ বিশ্বসিংহ। কেতিয়া কোচ ৰজা নৰনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰিছিল? 1562 চনত। চুতীয়াসকলৰ প্ৰথম ৰজা কোন আছিল? উত্তৰ বীৰপাল। চুতীয়া ৰাজ্যৰ আটাইতকৈ শক্তিশালী ৰজাজনৰ নাম কি? উত্তৰ ৰত্নচন্দ্ৰ পাল বা গৌৰী নাৰায়ণ। শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? উত্তৰ 1671 খ্ৰীষ্টাব্দ। শৰাইঘাটৰ যুদ্ধ কাৰ মাজত হৈছিল? উত্তৰ আহোম আৰু মোগলৰ মাজত। আহোম আৰু মোগলৰ মাজত হোৱা শেষ যুদ্ধখন ক'ত হৈছিল? উত্তৰ ইটাখুলিত। কোন শতিকাত আহোমসকলে অসমলৈ আহিছিল? উত্তৰ ত্ৰয়োদশ শতিকাত। কেতিয়া আহোমে চৰাইদেউত ৰাজধানী পাতিছিল? উত্তৰ 1228 খ্ৰীষ্টাব্দত। কোন আহোম স্বৰ্গদেৱে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল? উত্তৰ গদাধৰ সিংহ। জয়দৌল কোনে নিৰ্মাণ কৰিছিল? উত্তৰ ৰুদ্ৰসিংহ। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি আছিল? উত্তৰ দৈনিক বাতৰি। বৰ্মন বংশৰ শেষ ৰজা কোন আছিল? উত্তৰ ভাস্কৰ বৰ্মন। কোন কোচ ৰজাৰ পূৰ্বৰ নাম মল্লদেৱ? উত্তৰ নৰনাৰায়ণ। চিলাৰায়ৰ পূৰ্বৰ নাম কি আছিল? শুক্লধ্বজ। শংকৰদেৱৰ জন্মৰ চনত কি? উত্তৰ 1449 চন। শংকৰদেৱৰ গুৰুজনৰ নাম কি আছিল? উত্তৰ মহেন্দ্ৰ কন্দলী। মহাপুৰুষ শংকৰদেৱৰ কাল্পনিক চিত্ৰখন কোনে অংকন কৰিছিল? উত্তৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই। কোন চনত শংকৰদেৱে মৃত্যুবৰণ কৰিছিল? উত্তৰ 1568 চনত। শংকৰদেৱক কোনে দিব্য উপাধি প্ৰদান কৰিছিল? উত্তৰ মহেন্দ্ৰ কন্দলী। ব্ৰহ্মপুত্ৰৰ ওপৰত থকা কোনখন দলঙে নগাঁও আৰু শোণিতপুৰ জিলাক সংযোগ কৰিছে? উত্তৰ কলীয়াভোমোৰা দলং। উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ কামৰূপ জিলাৰ মালিগাঁৱত। অসমৰ কোনটো জনজাতিয়ে খেৰাই পূজা পালন কৰে? উত্তৰ বড়োসকলে। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? 1826 চনত। কেতিয়া গুৱাহাটী পৌৰ নিগম স্থাপন কৰা হৈছিল? 1974 চনত। গুৱাহাটী পৌৰ নিগমত কিমানটা ৱাৰ্ড আছে? উত্তৰ 60টা। গুৱাহাটী পৌৰ নিগমৰ প্ৰথম মেয়ৰ কোন আছিল?
উত্তৰ ৰাধা গোবিন্দ বৰুৱা। ৰিগু ৰিজাম্ফাই অসমৰ কোনটো জনজাতিৰ সাজপাৰ? উত্তৰ ডিমাছা। অসমৰ পাহাৰীয়া জিলা দুখনৰ নাম কি কি? উত্তৰ ডিমা হাছাও আৰু কাৰ্বি আংলং। অসমৰ পৌৰ প্ৰশাসনৰ অন্তৰ্ভুক্ত নগৰৰ সংখ্যা কিমান? উত্তৰ ৮০টা। ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান? উত্তৰ ২৯০৬ কিলোমিটাৰ। ২০১১ চনৰ লোকপিয়ল মতে অসমৰ মাটিকালি কিমান? উত্তৰ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান? প্ৰতি বৰ্গ কিলোমিটাৰত ৩৯৮ জন। ২০১১ চনৰ লোকপিয়ল মতে অসমৰ শিক্ষিত হাৰ কিমান? উত্তৰ ৭২.19%। অসমৰ আটাইতকৈ জনবসতিপূৰ্ণ জিলা কোনখন? উত্তৰ নগাঁও। অসমৰ আটাইতকৈ কম জনবসতিপূৰ্ণ জিলা কোনখন? উত্তৰ মাজুলী। মাটিকালি হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন? উত্তৰ কাৰ্বি আংলং। মাটিকালি হিচাপত অসমৰ আটাইতকৈ সৰু জিলা কোনখন? উত্তৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলা। কোন দুখন বিদেশী ৰাষ্ট্ৰৰ লগত অসমৰ সীমা স্পৰ্শ কৰি আছে? উত্তৰ ভূটান আৰু বাংলাদেশ। অসমৰ কিমান শতাংশ মাটিকালি বনাঞ্চলে আগুৰি আছে? উত্তৰ ৩৬.১১%। অসমৰ সৰ্বাধিক বনাঞ্চল থকা জিলা কোনখন? উত্তৰ কাৰ্বি আংলং। অসমৰ আটাইতকৈ কম বনাঞ্চল থকা জিলা কোনখন? উত্তৰ দৰং। লাচিত দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ ২৪ নৱেম্বৰ। চুকাফা দিৱস বা অসম দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ ২ ডিচেম্বৰ। অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক জনা যায়? উত্তৰ শুৱালকুছি। মাটিকালি হিচাপত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? উত্তৰ ১৭। জনসংখ্যা হিচাপত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? উত্তৰ ১৫। বিশ্ব গড় দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ ২২ ছেপ্টেম্বৰ। শংকৰদেৱে এৰাতিৰ ভিতৰতে লিখি উলিওৱা পুথিখনৰ নাম কি আছিল? উত্তৰ গুণমালা। জয়মতীক অত্যাচাৰ কৰি হত্যা কৰা আহোম ৰজাজনৰ নাম কি আছিল? উত্তৰ ৰত্নধ্বজ সিংহ বা চলিগোপা।